নমস্কাৰ, মই জ্যোতিষী মিণ্টু শৰ্মা। আপোনালোকক সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু আমাৰ যি ভোগালী বিহু আহি আছে তাৰেও শুভেচ্ছা জ্ঞাপন কৰিলোঁ। একচুৱেলি আজি মই বিহু ৰিলেটেড যিটো আমাৰ মেজি জ্বলাওঁ তাৰে বিষয়ত মই এটা ধুনীয়া টিপছ দিম। স্পেচিয়েলি সিংহ ৰাশি, মিথুন ৰাশি আৰু বৃষ ৰাশি, এই তিনিটা ৰাশিৰ কি হয়, যিদিনাখনৰ পৰা আপোনাৰ 16 জানুৱাৰী সেইদিনাৰ পৰা স্পেচিয়েলি ভাল হ'ব। কিয় ভাল হ'ব? বৃহস্পতি সপ্তমত যাই বাস কৰিব। কিন্তু তাৰে কাৰণে কি কৰিব, নাওমান অগ্নি মানে যিটো আমাৰ জুই ৰিলেটেড অলপমান কাম আছে। যদি সিদিনাখনে আমি মেজিৰ ঘৰত একেটা ৰাখিয়ে যদি অকণমান যদি মিঠাতেল ঘৰৰ পৰা এটা পাত্ৰত কৰি লৈ যাওঁ, যাই অগ্নিত যিটো মেজিটো জ্বলাব, সেই মেজিৰ জুইত যদি তেলখিনি আমি গৰম কৰোঁ, গৰম কৰি যদি বগা চন্দনৰ লগত মিহলাই যদি প্ৰতি বৃহস্পতিবাৰ যদি আমি কপালত এটা কৰি ফোট লওঁ, লৈ যদি আমি দুৰ্গা মন্দিৰ বা শিৱ মন্দিৰ, স্পেচিয়েলি সোমবাৰ যদি এটা লয়, যদি আপোনালোকে দুৰ্গা মন্দিৰ, শিৱ মন্দিৰ যিকোনো এটা মন্দিৰত যাই কিনে যদি আপোনালোকে লোহাৰ সাপ এডাল দান দিয়ে, তেতিয়াহ'লে আমাৰ চাকৰিত বহুত উন্নতি ফল, বিদ্যাৰ্থীসকলৰ বিদ্যাত ভাল, নতুন বৰ্ষৰ কৰ্মৰ যিবিলাকে নতুন সূত্ৰ বিচাৰিছে কৰ্মত সূত্ৰ যথেষ্ট ভাল, বা আৰু যিবিলাকে ছাকচেছ পোৱা নাই ছাকচেছৰ কাৰণে যথেষ্ট ভাল। গতিকে আপোনালোকে সৰু টিপছটো মানি লওক বা ব্যৱহাৰ কৰক, আপোনালোকে যথেষ্ট উপকৃত হ'ব। নমস্কাৰ।